হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি ওলাই আহিছোঁ, অলপ দোকান আজি বন্ধ, কাৰণ মোৰ এইকেইদিন দোকান বন্ধ হৈ আছে। আমাৰ যিহেতু ৰাস আহি আছে, সকলোৱে জানে আমাৰ ৰাস আহিছে, অহা 7 তাৰিখৰ ৰাস। গতিকে 5 দিনীয়া কাৰ্যসূচী, গতিকে ৰাসত বহুত দিন টাইম দিব পৰা নাই। সেইকাৰণে মই আজি অলপ ভাবিলোঁ আহিছোঁ এই খুৰীদাৰ লগত, খুৰীদাই তাত আছে। গতিকে আজি এজন ইউটিউবাৰক মানে কি মাতিছিল, আমাৰ নিমন্ত্ৰণ দিছিলে। গতিকে সেই হিচাপত মানে কি দীপজ্যোতিদাক সকলোৱে জানে শীতেকাই বুলি, গতিকে দীপজ্যোতিদাৰ ঘৰত আহিছোঁ। দীপজ্যোতিদাৰ লগত অলপ কথা পাতিব আৰু ৰাসৰ হেৰি কৰিব। গতিকে কিবা কানি ৰাসৰ কথা আৰু ক'বলৈ আহিছোঁ, গতিকে নিমন্ত্ৰণ দিব আহিছোঁ। তাৰ কাৰণে পূৰা আহিছোঁ ৰেডি হৈ। মোৰ লগত এই খুৰীদা আছে, এই খুৰীদা এইটো খুৰীদাই তাৰো অলপ ইউটিউব চেনেল আছে ন, গোটেই ব্লগ বনাই আছে। গতিকে ৰাস চাব আহিব 7 তাৰিখে, আৰু 7 তাৰিখৰ পৰা 11 তাৰিখ হ'ব লাষ্ট 5 দিনীয়া কাৰ্যসূচী। লাষ্টৰ দিনাখনে 11 তাৰিখ কুসুম কৈলাশ আছে। গতিকে আপোনালোকে নিশ্চয় ৰাসত আহিলে বহুত ভাল পাম, কাৰণ আমাৰ ৰাস বহুত ধুনীয়া হয়, বহুত ডাঙৰকৈ ৰাস কৰে আমাৰ অঞ্চলৰ মানুহখিনিয়ে। গোটেইখিনি মানুহে লাগি ভাগি ৰাস পূৰা একদম ধুনীয়াকৈ কৰে। নাই ইয়াতে আছোঁ কালি। এইটো দিগদাৰ ৰুম, বহা ৰুম, চাহ সেয়া দিগদাৰ চিলভাৰ প্লে বটন এখানে বেছি ন, ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ৰুমটো। দিগদাক আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিব আহিলোঁ। এয়া দেখিছে দিগদা আছে আমাৰ লগত, গতিকে এয়া আনুষ্ঠানিকভাৱে দিগদাক নিমন্ত্ৰণ দিলোঁ। কৃষ্ণ আৰু সকলোলৈকে ৰাসৰ বহুত বহুত আন্তৰিক শুভেচ্ছা থাকিল, আৰু আমি উপস্থিত থাকিম কি আছিল এইখিনি শ্ৰী শ্ৰী পূৰ্ণ মাধৱ বাৰোৱাৰী ৰাস মহোৎসৱত কলমনি সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি বিনম্ৰভাৱে কামনা কৰা হ'ল। আমাৰ ভাঙা টিভিৰ টীম তাতে উপস্থিত থাকিব আৰু ধুনীয়াকৈ হাঁহিম হমুৱাম, আৰু যিমান পাৰোঁ আমি ফূৰ্তি কৰিম। আপোনালোকে মাত্ৰ সহায় সহযোগিতা কৰিলে হ'ল, আৰু ভাল লাগিল দাদা ইমান কষ্ট কৰি আহিছে, আৰু ইমান বছৰ হ'ল, আৰু আপুনি ফালে সঁচাকৈ আচৰিত হ'লোঁ মই। আজি ব্ৰিটিছৰ দিনৰে এই ৰাস, তথাপি কিন্তু ৰাইজে বহুত গম পাইছে, এতিয়া আৰু গম পাব, আৰু ভাল ভাল কাম হৈ যাব বুলি আশা কৰিলোঁ। আৰু সিদিনা যাই সকলোকে লগ পাম আৰু ভালকৈ ফূৰ্তি কৰিম আমি। কেতিয়া চিনেমাখন জানুৱাৰীৰ পৰা আমি ষ্টেট দিম, আৰু এতিয়া বৰ্তমান মই 18 তাৰিখৰ পৰা থাকিম মই উত্তৰাখণ্ড, তাতে ছিকিম। আৰু ছিকিম মানে সেইটো কি আছিল, কি আছিল পাহৰিলোঁ, এইটো চিমলা ছিকিম একে কনফিউজ হৈ যাওঁ। চিমলাত থাকিম, তাৰপিছত মানালী থাকিম। 18 তাৰিখৰ পৰা 15-20 দিনমান থাকিম। শ্বুটিং হ'ব নেকি? শ্বুটিং আছে, কিবা এটা গানৰ শ্বুটিং আছে, আৰু তেনেকৈ কৰিব লাগি যাম, আৰু লগতে ভিডিঅ'বিলাকো কৰি থাকিম, আপোনালোকে চাই থাকিব। আৰ্টিষ্ট কোন কোন থাকিব চিনেমাখনত? চিনেমাখনৰ আৰ্টিষ্ট মানে আমি খাটি গাঁৱলীয়া যেনেকৈ আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, তেনেকৈ আমি কৰিব লাগি চেষ্টা কৰিম, যাতে আৰু বেলেগ তাৰমানে হাই প্ৰফাইলত নহয়, চিনাকি মোক ওলাব লাগি নহয়, নতুন নতুন প্ৰতিভা আমি ওলাব লাগি চেষ্টা কৰিম, যাতে আমাৰ লগতে আৰু 10জন বা 12জন ল'ৰাই কৰ্মসংস্থাপন পায় বা ভাত এমুঠি পায়। সেইকাৰণে আমি চেষ্টা কৰিম, কাৰণ ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকে সিহঁতেতো আমাৰ সৰু সৰুবিলাকক নামাতে, বা উঠি থকাবিলাকে উঠি থাকে। এতিয়া চিৰিয়েল এখনত যিকেইটা চিনাকি মোক সেইকেইটাই চিনাকি মোক, গাঁৱৰ প্ৰতিভা বোলা বস্তু নাই। সেইকাৰণে ঘৰৰ কিছুমানে পাৰিলেও নুঠুৱেই, আমি কাৰণে নিজে চেষ্টা কৰি কিবা এটা কৰিব লাগি আমি চাই আছোঁ গাঁৱৰ পৰাই, যাতে চামাতি গোন্ধ দি অসমবাসী ৰাইজে এখন ভাল চিনেমা পাব বুলি আশা কৰিছোঁ। কি হয় নাজানো, আৰু ৰাইজৰ মৰমৰ ৰাখিবলৈ কাৰণে কৰিব চেষ্টা কৰিম। গতিকে আমি দীপদাৰ ঘৰৰ পৰা এতিয়া আমি বিদায় মাগিম, আৰু দীপদাক আমি নিমন্ত্ৰণ দিলোঁ, গতিকে দীপদা যাব। আমি থাকিম, সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি বিনম্ৰভাৱে কামনা কৰা হ'ল। 10 নৱেম্বৰ শ্ৰী শ্ৰী কুৰ্ম মাধৱ দেৱালয়, আমি সেই ৰাসত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি বিনম্ৰভাৱে কামনা কৰা হ'ল। আমাৰ ভাঙা টিভিৰ টীমো উপস্থিত থাকিম, আৰু বহুত বহুত শুভেচ্ছা থাকিম, যাতে ৰাসখন সি কলমে পাৰ হৈ যায়। ধন্যবাদ। আমি এতিয়া বাই বাই। ভাল লাগিল অহাৰ কাৰণে, আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বিলাকো বনাই আছে, আপোনালোকে চাব। আৰু ইমান বছৰ পুৰণি ৰাসখন তাতে আমিও যাব পাই সঁচাকৈ ভাল লাগিছে, আৰু একেষাৰে কৈছোঁ হ'ব দে মই বাৰু যাম বুলি, আৰু আপোনালোকক লগ পাই বেছিকৈ ভাল লাগিব। ধন্যবাদ। তাৰ ঘৰৰ পৰা আমি ওলাই আহিলোঁ, হোটেলত যাম এতিয়া।
হোটেলত মানে কি অলপ কিবা কানি খাই ল'ম অলপ ভোক লাগিছে ৰাতিপুৱা ভাত চাত খাই